মাননীয় প্ৰশাসন তথা অসমৰ জাতি বৰণ সকলো দল সংগঠনৰ ওচৰত এয়াই প্ৰাৰ্থনা, মোৰ স্বামী ইছফাকুল হুছেইন হত্যাৰ ওপৰত উচিত ন্যায় লাগে। তেওঁৰ হত্যা হোৱাৰ আজি 16 দিন পাৰ হৈ গ'ল। প্ৰশাসনে কি কৰিছে এতিয়ালৈকে একো জনোৱা নাই আৰু তেওঁলোকে কি বিচাৰ কৰিছে একোৱেই জনোৱা নাই। সঁচা কথা ক'বলৈ গ'লে বৰ্তমান মই 3 মাহৰ গৰ্ভৱতী আৰু এই সময়ত মই এইটো অৱস্থাত মোৰ আজি এই সন্তানটি এদিন হ'লেও পৃথিৱীলৈ আহিবই, আলহী হৈ আহিব। তেওঁক মই ভৰণ পোষণ কেনেকৈ দিম, তেওঁৰ পঢ়াৰ দায়িত্ব কেনেকৈ ল'ম, সেইবোৰ কথা ভাবি মই আজি লাইভ আহিছোঁ, এই ভিডিঅ'টি কৰিছোঁ। আজি মোৰ হাজবেণ্ড ইছফাকুল হুছেইন আজি তেওঁ এই পৃথিৱীত নাই। তেওঁৰ মাক দেউতাক যিহেতু আবা আমা মোৰ লগত আছে, তেওঁলোকে আজি মোক সহায় কৰিছে, তেওঁলোকে প্ৰতিটো ক্ষেত্ৰত মোক সহায় কৰিছে। আজি তেওঁলোক যদি পৃথিৱীৰ পৰা আবা আমা যদি পৃথিৱীৰ পৰা যদি তেওঁলোকতো এদিন হ'লেও যাবই লাগিব, তেওঁলোক গুচি যোৱাৰ পিছত মোক কোনে চাব, মোক কোনে ভৰণ পোষণ দিব, এই সন্তানটি জন্ম হ'লে এই সন্তানটিৰ দায়িত্ব কোনে ল'ব বা মোৰ দায়িত্ব কোনে ল'ব। প্ৰশাসনক এয়াই অনুৰোধ, এয়াই আহ্বান, তেওঁলোকে এই কথাবোৰত সকলো কথাৰ বিশেষ ধৰণে ভাবি কথাবোৰ আলোচনা কৰি যাতে সুবিচাৰ কৰি দিয়ে যেন। মোৰ এই সন্তানটিৰ কথা, মোৰ হাজবেণ্ড ইছফাকুল হুছেইনৰ হত্যাৰ ওপৰত যোন জড়িত আছে তেওঁলোকৰ ওপৰত উচিত বিচাৰ কৰি তেওঁলোকে মোৰ এই সন্তানটি যে পৃথিৱীলৈ আহিব সেই কথা বিচাৰ কৰি তেওঁলোকে যেন মোৰ ওপৰত যেন এটা ভাল আলোচনা কৰি তেওঁলোকে যাতে মোক এটা সুবিচাৰ কৰি দিয়ে যেন।